तेरा नाम तो बता। यार ভিডিও চাই পেলাই জনি সিনছে মোক টুইট কৰিছে যে ভাই দয়া কিবা এটা কৰ নহলে এই কেলা মোৰ চাকৰি খাই দিব একেবাৰে আৰু টুইটটো চোৱাৰ পিছত ময়ো জনিক ৰিপ্লাই এটাই কৰি দিছো যে পাগল কে বহছে কে আঙুৰ আৰু বেঙেনা মাজত পাৰ্থক্য থাকে ন सालो भोटका নহয় पानी হয় कौन है ये लोग শুনা যদি তুমি ভাল এক্টিং কৰিব জানা যদি ভাল তুমি কভাৰ ভিডিও বনাব পাৰা যদি তুমি এতিয়ালৈকে মিস্টাৰ জেএসবি লগত যদি ভিডিও বনোৱাই নাই তুমি আজি লাৰ্ন তুমি মোৰ ষ্ট্ৰাগল কৰিছা এক্টিংৰ কৈ দিছো মই এটা পুবালি গগৈকে চোৱা মিস্টাৰ জেএসবি কিমান ছোৱালী লাইভ বনাই দিছে কিমান কাক কাক পপুলাৰ কৰি থোৱা নাই প্ৰিয়ংকা চোপ্ৰাকো মিস্টাৰ জেএসবি পপুলাৰ কৰা সেই হলিউডৰ যে ইয়াৰ লগতে চিনেমাখন আছিলে তোমালোকে ভালকে মন নকৰিলা চাগে সেই समझ रहे हो মিস্টাৰ জেএসবি কিমান ছোৱালীক পপুলাৰ কৰি থৈছে এতিয়া পুবালি গগৈকে চোৱাচোন ইউটিউব চেনেল খুলি মেলি দয়াক গালি পাৰি পাৰি অসমৰ ৰস্তাবিলাকক গালি পাৰি পাৰি এটা ইউটিউব চেনেল চলাই আছে বন্ধুসকল পৰহি মই ইউটিউবত হট ভিডিঅ'ছ বুলি পেলাই চাৰ্চ কৰিছিলোঁ আৰু কাৰ ভিডিঅ' আহিল গম পোৱা য়েছ মিস্টাৰ জেএসবি আৰু ট্ৰাষ্ট মি এই ভিডিঅ'টো চোৱাৰ পিছত মই গোটেই ৰাতিটো কেলা বমি কৰিছোঁ আৰু মই ভিডিঅ'ত ইন্ট্ৰ নিদু বুলি ভাবিছিলোঁ কিন্তু কিছুমান ধুনীয়া ধুনীয়া ছোৱালী কেইজনী মানে ক'লে যে দয়া তুমি প্লিজ ইন্ট্ৰটো অলপ দিবা তেতিয়া অলপ কুল লাগে চ' कौन है रे बोर्डू एडू নমস্কাৰ বন্ধুসকল কি খবৰ পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে টেঙা নীতি ये दिया ना फकोफ फकोफ लोग क्या कहेंगे देंगे भाड़ में जाए भाग में चिंता Yes, এইটো আছে মিস্টাৰ জেএসবি ইয়াক চিনাকি কৰি দিয়া কোনো প্ৰয়োজনেই নাই অসমৰ প্ৰত্যেকটোৱে গম পায় যে ই এটা ঘূৰ মক্কেল আৰু যোৰহাটৰ চাদা বেপাৰী বুলি পেলাই ই অসমত 18+ ভিডিঅ' চলাই আছে যাক আমি অসমীয়া ইংৰাজী ভাষা টপ পৰ্ন বুলি পেলাই এতিয়া পৰ্ন হলে তোমালোকৰ এটা আহে ন যদি তুমি 18+ হয় তেন্তে ভিডিঅ'টো তুমি চাব পাৰা কিন্তু ইয়াৰ ভিডিঅ'ত সেইবিলাক চিষ্টেমেই নাই তুমি যদি ডাইৰেক্ট চাব বিচাৰা তেন্তে টেপ কৰা আৰু ভিডিঅ'ৰ মজা লোৱা আৰু এটা কথা ইয়াৰ ভিডিঅ'ত কণ্টেণ্ট বুলিবলৈ একো নাই কণ্টেণ্টৰ নামত থাকে ইয়াৰ ভিডিঅ'ত অকল গু আমি যে ৰাতিপুৱা উলিয়াওঁ আৰু তাৰ বাদে আৰু এটা বস্তু থাকে য'ত থাকে অকল পৰহি দিনা ৰাতিপুৱা শুই উঠিছোঁ খুব বেছি 7টামান বজাত আৰু ৰাতিপুৱা উঠি এটা পজিটিভ ফিলিংছ লৈ মেলি মুঠতে মই ভাবি আছোঁ যে আজি কি ভিডিঅ' বনাম আজি কি ভিডিঅ' খুচৰিম ঠিক তেনেকুৱা সেই সময়তে এটা মক্কেলে মোৰ ইয়াৰ ভিডিঅ'টো দিছে ৰাম কেলা আৰু যিটো চোৱাৰ পিছত মই ভাবি আছোঁ যে ইয়াক কওঁ কি মানে না ইয়াৰ ভিতৰত বেলেগ একো নাথাকে অকল ইফালৰ পৰা আহিব সিফালৰ পৰা আহিব দুটাই হয়তো বাইকে খুন্দা মাৰিব নহ'লে গায়ে খুন্দা মাৰিব আৰু তাৰপিছত ইয়াৰ ভিডিঅ' চাই পেলাই জনি সিনছে মোক টুইট কৰিছে যে ভাই দয়া কিবা এটা কৰ নহ'লে এই কেলা মোৰ চাকৰি খাই দিব একেবাৰে আৰু টুইটটো চোৱাৰ পিছত ময়ো জনিক ৰিপ্লাই এটাই কৰি দিছোঁ যে পাগল কে বহছে কে আঙুৰ আৰু বেঙেনা মাজত পাৰ্থক্য থাকে ন অ'কে এতিয়া আমি আমাৰ এওঁলোক দুজনৰ ভিডিঅ'টো প্ৰথম চিনটো চাই লওক আহা টুইষ্টটো এতিয়াহে আহিব আৰু দুটাই হয় চেম ৰাস্তাইদি দৌৰি আহিছে মিস্টাৰ জেএসবি প্লাম্বাৰৰ এক্টিং এৰি পেলাই প্লাম্বাৰৰ চাকৰি এৰি পেলাই এতিয়া আৰ্মি ট্ৰেইনিং ল'ব সেইটো কাৰণে এতিয়া ৰাতিপুৱা ধৰিলা ৰানিং প্ৰেক্টিচ কৰি আছে নেক্সট আবে কেলা ৰাস্তাটো কমচে কম 7-8 ফুট মানটো হ'ব কিন্তু নাই ইহঁত দুটাই মানে গাত লাগিহে যাব একদম ভাই আৰ্মি ট্ৰেইনিং মাৰিছ নেকি নাই তোক নিদিয়ে নহয় তোক দিয়াৰ চান্সেই নাই তই নাপাৱেই তোক যদি হয় AK-47টো উলিয়াবলৈ দিয়ে তই যদি 9mm তই যদি 9mmটো উলিয়াই দিয় কেনেকৈ হ'ব
তাৰ গাতো দুখ নাই পুবালিয়ে একদম চাদা খুৱাই আমাৰ এই JSB গোটেই চাদা চকু পাৱাৰটো লৈ আনিলে এতিয়া কৈ কি 7-8 ফুটৰ ৰাস্তাটো 2 ফুট দেখিবলৈ লৈছে আৰু হয়জনীকো একদম পুবালি সমান সাইজ দেখিবলৈ লৈছে সেইটো কাৰণে কি মানে বুজিছা আৰু समझ रहे हो এতিয়া জানো আমাৰ ছোৱালীজনী এক্টিংটো কম তাই একদম গোটেইজনী অসমৰ নৰা ফাটেহিয়ে এইটো যে কোনো প্ৰমোচন নহয় সো এইটো সব প্ৰফাইল আহি আছে তাৰ চেনেলটোৰ নাম হৈছে HR Rex আৰু কি ধুনীয়া এটা ৰেপ সং বনায় আৰু যিবিলাক শুনাৰ পিছত তোমালোকে সিৰিয়াসলি কৈছো ইয়াৰ হিলি যাবা সো ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে কালি এটা ভিডিঅ' পোষ্ট কৰিছে সো তোমালোকে গৈ চাবাকে লিংকটো ট্যাপ কৰি পেলাই মই কালি দিয়া ভিডিঅ'টোৰ লিংকটো মই দি দিছো বাকিবিলাক তোমালোকে যদি ভাল পোৱা চাই দিবা সো কালি ভিডিঅ'টো পুৰা ফাৰ বনিছে মানে সো প্লিজ যদি তোমালোকে যদি ৰেপ সংগত যদি ইন্টাৰেস্টেড সো প্লিজ গৈ এবাৰ চাবাগে মই ইনে কৈছো নে এটোৱে হ'ব বুলি পেলাই হয় ছোৱালীজনীয়ে প্ৰপ'জ কৰিব নহলে ল'ৰাটোৱে কৰিব আৰু ডাইৰেক্ট একদম ওয়েলে যাত্ৰা এতিয়া মইনো কি কৈ আছো মই ওয়েৰ পৰা আহোঁগে এই চাফা কৰিবলৈ মাতিছে সেইটো কাৰণে যাওঁ আৰু যদি ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা চেনেলটো যদি কোনোবা নতুন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ডেসক্ৰিপচনত যাৰ লিংকটো দিয়া আছে তাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগ পাম জলদি নেক্সট ভিডিঅ'ত সং নিবা दिया ना फक ऑफ लोग क्या कहेंगे देंगे भाड़ में जाए भाड़ में तंता कहते दिए भाड़ में जाए तुम्हारे दूर